নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজি জানি লওঁ মে ৰাশি লোকসকলৰ 2022 চনটো কেনেকুৱা যাব। আৰু আমাৰ এই ভিডিঅ'ত আলোচনা কৰিম আজি মে ৰাশি 2022 চনত ঘৰ দুৱাৰ সংসাৰ তথা কেৰিয়াৰ, চাকৰি, ব্যৱসায়, স্বাস্থ্য, শিক্ষা এইবিলাক সকলো বিষয়ে। বৰকন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। প্ৰথমে আমি আলোচনা কৰিম মে ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ বিষয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত মে ৰাশিৰ লোকসকলৰ 2022 চনটো যথেষ্ট উন্নতদায়ক হ'ব, যথেষ্ট উৎসাহপূৰ্ণ হ'ব, লগতে মনত যথেষ্ট উৎসাহ উদ্দীপনা থাকিব আৰু আগতকৈ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নত ফল লাভ কৰিব। নিজেও আপুনি স্বাস্থ্যক লৈ যথেষ্ট চিন্তিত হোৱা দেখা যাব, গতিকে স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব আৰু স্বাস্থ্য ভালে ৰখাত যথেষ্ট গুৰুত্ব দিব। আৰু গতিকে চাবলৈ গ'লে বছৰটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। এইবাৰ আমি আলোচনা কৰিম আপোনাৰ চাকৰি আৰু ব্যৱসায়ৰ বিষয়ে। চাকৰিত সফলতা লাভ কৰিব, প্ৰমোচন লাভ হ'ব আৰু বিভিন্ন সুখবৰ লাভ কৰিব। যদি নতুন ব্যৱসায় কিবা আৰম্ভ কৰিম বুলি ভাবিছে, এয়া শুভ সময় হ'ব, বছৰটো আপোনাৰ কাৰণে শুভ হ'ব। ব্যৱসায়ত উন্নত ফল লাভ কৰিব, লগতে চাকৰি লাভ কৰাৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। অৰ্থাৎ যিসকল নিবনুৱা তেওঁলোকে চাকৰি লাভৰ ক্ষেত্ৰত বিশেষ ভাগ্য অৰ্জন কৰা দেখা যায়, অৰ্থাৎ তেওঁলোকৰ চাকৰি লাভ হ'ব। চাবলৈ গ'লে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ 2022 চনটো যথেষ্ট শুভদায়ক হ'ব। এইবাৰ আমি আলোচনা কৰিম মেষ ৰাশিৰ লোকসকলৰ শিক্ষাৰ বিষয়ে। শিক্ষাৰ ক্ষেত্ৰত বছৰটো মেষ ৰাশিৰ কাৰণে শুভ হ'ব। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষা দিয়াসকলৰ কাৰণে যথেষ্ট শুভ হোৱা দেখা যায়। যিসকলে ইঞ্জিনিয়াৰিং নাইবা মেডিকেলৰ কিবা পৰীক্ষা দিব তেওঁলোকে শুভ ফল লাভ কৰিব। চাবলৈ গ'লে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। এইবাৰ আমি আলোচনা কৰিম আপোনালোকৰ আৰ্থিক অৱস্থা কেনেকুৱা হ'ব। ধনৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালত শুভ ফলেই লাভ হ'ব। পৰিয়ালতো ধনৰ আগমন ঘটি থাকিব, অলপ খৰচো হ'ব, লগতে কিন্তু সদস্যবোৰৰো ধনৰ ক্ষেত্ৰত উন্নত ফল লাভ হ'ব। অৰ্থাৎ আপুনি আৰু আপোনাৰ ঘৰখনে ধনাৰ্জনৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব। এই বছৰটো যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে, শুভ ফল লাভ হ'ব। এইবাৰ আমি আলোচনা কৰিম আপোনালোকৰ পৰিয়ালকেন্দ্ৰিক জীৱন কেনে হ'ব, অৰ্থাৎ পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব। আপুনি পৰিয়ালৰ দায়িত্ব ভালদৰে চম্ভালিব পাৰিব, লগতে পৰিয়ালত সুখ শান্তি থাকিব। পৰিয়ালৰ লগত ভ্ৰমণ আদি হ'ব পাৰে, লগতে পৰিয়ালৰ সদস্যবোৰৰ সহায় সহযোগ লাভ কৰিব সকলোতে। আৰু আপুনিও যিকোনো ডাঙৰ কথা আদিত সিদ্ধান্ত লোৱাৰ আগতে নিজৰ মা দেউতা নাইবা ভাই ভনীক নিশ্চয় সুধি ল'ব। মুঠতে পৰিয়ালত চাবলৈ গ'লে সুখ শান্তি সৌভাগ্য বৃদ্ধি হ'ব এই বছৰটোত। এইবাৰ আমি আলোচনা কৰিম মেষ ৰাশিৰ লোকসকলৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত কেনেকুৱা যাব এই বছৰটো। প্ৰেমিক প্ৰেমিকাসকলৰ বেয়া নহয়। যিসকলে নিজৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াম বুলি ভাবিছে তেওঁলোকে আগবঢ়াব পাৰে, কাৰণ বছৰটো শুভ হ'ব। লগতে অবিবাহিতসকলৰ বিবাহৰ যোগ আছে আৰু দাম্পত্য জীৱন শুভ হোৱাৰ লগতে জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। বন্ধুসকল, এয়া আছিল মেষ ৰাশিৰ লোকসকলৰ 2022 চনটো কেনেকুৱা যাব তাৰ বিষয়ে সম্পূৰ্ণ ভাগ্যফল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এইদৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যদি আপোনাৰ ৰাশিফলৰ বিষয়েও জানিব খোজে তলত কমেণ্ট কৰি দিব। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিল। ধন্যবাদ।